নমস্কাৰ, আসসালামু আলাইকুম। আজি আপোনালোকক জনাম অসম গ্ৰামীণ বিকাশ বেংকৰ হোৱাটছআপ বেংকিঙৰ বিষয়ে। আপুনি আজিকালি হোৱাটছআপতে অসম গ্ৰামীণ বিকাশ বেংকৰ বহুতখিনি ডিটেইলছ আপুনি চাব পাৰে ঘৰত বহি বহি। তো তাৰে বিষয়ে অলপ আজি জনাম আপোনালোকক। তো স্ক্ৰীনত চাব অসম গ্ৰামীণ বিকাশ হোৱাটছআপ বেংকিঙত আপুনি হোৱাটছআপতে কেনেকৈ বেলেঞ্চ চাব পাৰে, লাষ্ট 5টা ট্ৰেনজেকশ্যন চাব পাৰে। আপুনি স্ক্ৰীনত চাই থাকক, আপোনাক দেখাই আছোঁ। প্ৰথমতে আপুনি এটা নাম্বাৰ ছেভ কৰি ল'ব আপোনাৰ মোবাইলত। নাম্বাৰটো হ'ল 9278365450। এইটো নাম্বাৰ মোৰ মোবাইলত ছেভ কৰা আছে, AGBB হোৱাটছআপ বেংকিং বুলি। তো আপুনি ছেভ কৰি ল'ব। ছেভ কৰি লোৱাৰ পাছত আপুনি যাব হোৱাটছআপত, নেটটো অন কৰি ল'ব। হোৱাটছআপত যাই ইয়াতে এটা ৰিফ্ৰেছ কৰি ল'ব আগতে, যদি নতুনকৈ ছেভ কৰে ইয়াতে অহাৰ কাৰণে। অহাৰ পাছত আপুনি সেই নাম্বাৰটো বাহিৰ কৰিব ইয়াৰ পৰা, যিটো নাম্বাৰ ছেভ কৰিছিল AGBB হোৱাটছআপ বেংকিং। যি নামেদি ছেভ কৰে সেই নাম্বাৰটো বাহিৰ কৰি ল'লে হ'ল, নামটো বাহিৰ কৰি ল'লে হ'ল। তাৰপাছত তাতে যাই হাই লিখি পঠাই দিলে বাকী ডিটেইলছ আহি যাব ষ্টেপ বাই ষ্টেপ। আপোনালোকে আৰু এটা মাধ্যমত বস্তুটো চাব পাৰিব, হোৱাটছআপ স্কেনাৰৰ জৰিয়তে। তো স্কেন কৰিবলৈ হোৱাটছআপৰ 3 ডটত যাব লাগিব। 3 ডটত যাই ছেটিংছত যাই QR কোডত যাব লাগিব। স্কেন QR কোড, সেইটো আপোনাৰ মোবাইলত বেলেগ এটা মোবাইলত দি স্কেন কৰিব পাৰিব। হাই আহি যাব, সেয়াকেইটা মোবাইল নম্বৰ দিও মোবাইল নম্বৰ দি হাই মাৰিব পাৰিব, আৰু এইটোত স্কেন কৰিলে অট'মেটিক হাই আহি যাব। হাই মাৰাৰ পাছত ষ্টেপ বাই ষ্টেপ অপশ্যন আহিব, আহি গৈছে। অল ছাৰ্ভিচত ক্লিক কৰাৰ পাছত একাউণ্ট ডিলিটেড ছাৰ্ভিচত ক্লিক কৰিব, ক্লিক কৰি চেণ্ড কৰি দিব। তাৰপাছত আহিব আকৌ অল ছাৰ্ভিচত ক্লিক কৰক। ক্লিক কৰাৰ পাছত আপুনি বেলেঞ্চ ইনকুৱাৰী কৰিব নে লাষ্ট 5টা ট্ৰেনজেকশ্যন চাব নে বেলেগ কিবা কৰিব। তো মই যাম বেলেঞ্চ ইনকুৱাৰী মাৰি চেণ্ড কৰি দিলোঁ। চেণ্ড কৰি দিয়াৰ পাছত এইটো মোবাইল নম্বৰত যিটো একাউণ্ট নম্বৰ আছে বা যিকেইটা একাউণ্ট নম্বৰ আছে একাউণ্ট নম্বৰ শ্ব' কৰিব। তো একাউণ্ট নম্বৰত ক্লিক কৰাৰ লগে লগে ইয়াতে এটা একাউণ্ট নম্বৰে আহিছে, ক্লিক কৰি চেণ্ড কৰি দিছোঁ। চেণ্ড কৰি দিয়াৰ পাছত আপোনাৰ বেলেঞ্চটো অট'মেটিক শ্ব' কৰিছে, ইয়াত চাব পাৰে। তো হোৱাটছআপৰ জৰিয়তে কোনোবাই যদি বেলেঞ্চ ইনকুৱাৰী বা লাষ্ট 5টা ট্ৰেনজেকশ্যন চাব পৰা নাই, মোৰ কমেণ্ট বক্সত অথবা মেছেঞ্জাৰত মেছেজ কৰিব, মই নিশ্চয় হেল্প কৰিম বা নিশ্চয় চাব পাৰিব।